হাই ফ্ৰেণ্ডছ, আজি মানে মই গৈ আছোঁ নয়নৰ ঘৰৰ পৰা ওলাই আহিছোঁ। নয়নৰ ঘৰ গৈ আছোঁ। আজি মানে ব্লগটো ইণ্টাৰেষ্টিং হ'ব গৈ আছে, চাব ভালকৈ চাব। ঠিক আছে, মই গৈ লৈ পিনি দেখাম এতিয়া। ফ্ৰেণ্ডছ, নয়নৰ ঘৰ পাই গ'লোঁ। এই নয়ন 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 আছে। মই আজি আপোনাৰ পেটি ৱাইজ ভূতটো আছিলোঁ প্ৰথম ভিডিঅ'ত। আজি আপোনাৰ ভিডিঅ' চাব, বহুত ভয়ানক হ'ব। ই ভূতৰ কথা আজি চাব, বহুত ডেঞ্জাৰাছ হ'ব খেলখন। আজি আপোনাৰ ডাইৰেক্ট চাই থাকক। আজি ভিডিঅ'টো চাব, আজি ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আমি সেই ঘৰটো আজি সেই ঘৰ মাই ডগছ হ'ব হৈ যাব। মানে ই নয়নৰ ঘৰ ভাত খাব মাতিছে, একেলগত শ্বুটিং পাৰ্টি যি পাৰ্টি নাজানো, ই পাৰ্টি খাব মাতিছে। এতিয়া ভাত খাইছোঁ, মজা খোৱা মেইন। কেনেকুৱা এই মজা এতিয়া খাইছোঁ মজাকৈ। কৃষ্ণ এইকেইটা খাই আছে মজাকৈ। ই কেনেকুৱা মাংস দাইল ভাত। ফ্ৰেণ্ডছ, খোৱা হৈ গ'ল মানে আৰু সিহঁতি ইমানকৈ খোৱাটো মানে সিহঁতি নবনাব ক'লে ইমানকৈ। এই অকণমান কি কাৰণে খোৱাটো নবনাব ক'লে ইমানকৈ তলক যে খোৱাটো ইমানকৈ নেদেখাব ক'লে। মানে আমাৰ লগৰ এটা আছে, সি মানে কালি পৰহি ভিডিঅ'টো বনাইছিলে, তাত পুৰা বিৰিয়ানী চিৰিয়ানী আছিলে। পিছতকৈ কি হ'ল, যেনে মানুহে ফটো লাইক কৰি গৈছিল, সেনে তাৰ পেটটো অলপ বিষা ষ্টাৰ্ট দি দিলে। সেইটো কাৰণে খোৱাটো ইমান নবনাব কথা। এনেই বনালোঁ অকণমান। তো তাৰপিছত শ্বুটিং কৰিব যাম। শ্বুটিং ষ্টাইল দিছে চাওক। এইটো অভিনৱ কেনেকুৱা? এই ভাই আচলতে আমি কালি ভিডিঅ' যোনটো বনাইছিলোঁ, যোনটো হেৰি কৰিছিলোঁ, এইটো ইমান বস্তু নাই। তো কিছুমানে ভাবিছা চাগে কি ভিডিঅ' বনাইছোঁ আমি, এতিয়া খাই উঠিছোঁ। এনেই মানে এইটো এনেই বনাইছিলোঁ। এতিয়া শ্বুট কৰিব যাম। শ্বুটিং তাৰপিছত এতিয়া আমি শ্বুটিং কৰিব গৈ আছোঁ। এইটো আজিতে কেনেকুৱা মই আপোনাৰ সেই অকণ আহি বস্তু এটা থৈ আহিছোঁ দেই। যা থৈ আগে যা, আমি শ্বুটিং কৰিব যাম এতিয়া মজাকৈ একদম। কিবা ভাল লাগি আছে মানে একদম। শ্বুটিং কৰিমগৈ আৰু ন। তো এতিয়া বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে। শ্বুটিং কৰিমগৈ, চাই থাকিব ব্লগটো মজাকৈ একদম। তো এইকেইটা আহি আছে, মই গৈ আছোঁ। এতিয়া শ্বুটিং চলি আছে, এইকেইটা পূৰা দন লাগি আছে, দেখিছে একদম পূৰা। এইকেইটা মাথা চাথা গৰম হৈ আছে। এইকেইটা কেনে মাথা চাথা গৰম হৈ আছে যে কেনেকুৱা? সিহঁতে আপোনাৰ হেৰি অকণমান গৰ্বৰ কৰিছে। এইকেইটা মানে অকণমান গৰ্ব কৰিছে। এইকেইটা গৈ আছে আৰু আমাৰ হেৰি অভিনৱ ভাই। কষ্ট কৰিছোঁ আমি আৰু ভাই নহয় মানে আমি কেইটা লগৰ মানে প্ৰায় একে বয়সৰ হয়। আপোনাৰ হেৰি হোৱা নাই মোক ক'ব দে। আমি অকণ কষ্ট কৰোঁ, কিন্তু কি ফল পাম নাজানো। ডাঙৰ হ'লে ভাল ফল পালে ভালে লাগিব, যিমান কষ্ট ফল পালে মানে। এইটো চাব, ই নয়নে মেকআপ আৰ্টিষ্ট, ইয়াক বাবা বনাইছে চাব ৰ'ব। কেনেকুৱা এইটো? এই নয়ন কেনেকুৱা বনাইছ? দেখিছ ন কেনেকৈ বনাইছে বাবা? ভাল লাগিছে দেই বাবা। কেনেকুৱা লাগিছে? মোবাইল চবাইল চাই লৈছ যে ভাল লাগে আজি। ৰাম এতিয়া গাখীৰখন বগা কাপোৰখন ডাঙৰ এই মানে বগা কাপোৰখন দিয়া চাওঁ বস্তু দেখাই দে বা। মজা, এই পুৰা বাবা নিচিনা লাগিছে দেই। চোৱা শুন কথা বুজিছ না? ফটো মাৰা শুনে। হাই, মই হয় আজি বাবা, ভাগৱত বাবা বনিম। এটা মই উপায় দিম, কিন্তু মই নিজে ভূত বনিম মাজে মাজে। আৰু এইটো বহুত যদি মই হেৰিও বনিম, ৰবাৰ্ট ড্ৰুনি বনিম, থৰ বনিম, আইৰন মেন বনিম। এইটো নয়ন, এইটো গোটেই গাত একদম চুৰিয়া মাৰি আছে, দেখিছে? এই বাবা বনিব ন, বাবা এনেকৈ মাৰিয়ে দে আকৌ। আৰে মই এখন হাত মা কথা মিলা হাতখন বহিব পৰা নাই। আমাৰ শ্বুটিং চলি আছে এতিয়া। আৰু এইটো অভিনৱ অথবা মন বেয়া হৈ আছিলে মানে, সেইটো কাৰণে আছে আৰু এতিয়া মজাকৈ হেডফোন চেডফোন লগাই আছে, পুৰা গান চান শুনি আছে। এতিয়া আমি আছোঁ এনেকৈ ইয়াত, তো ইয়াত শ্বুটিং কৰি আছোঁ। ইয়াত অকণমান ৰখি লৈছোঁ মানে, ভাগৰ লাগিছে কিমান কৰিব আৰু। আজি আপোনালোকে ভাবিলোঁ আমাৰ পাৰ্টটো আজি কমপ্লিট হৈ যাব। ভূতৰ আপোনাৰ পেটি ৱাইজ ৰিলিজটো আজি নহয়, কাৰণ এডিট কৰিব লাগিব না। কালিলৈ বা পৰহিলৈ কাইলৈ বা পৰহিলৈ দি দিম। ঠিক আছে ভাবিছোঁ আৰু। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, ইমান দীঘলীয়া নকৰোঁ। বাই বাই। এই ছাবস্ক্ৰাইব কৰিব আকৌ। লাইক ছাবস্ক্ৰাইব বাই বাই। এতিয়া বাই বাই, আমি এতিয়া শ্বুটিং কৰিম। বাই বাই।